হাই এভৰিৱান, মই দীপ্তি চেতিয়াই পুনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এতিয়া বাজিছে 9টা আৰু আজি আমি ফুৰিবলৈ ওলাইছোঁ শিৱসাগৰ টাউনখন আৰু শিৱসাগৰত যি বস্তু আছে এইখিনি আজি আমি চাম বুলি ভাবিছোঁ আৰু কিমান দূৰ চাবগৈ পাৰোঁ নাজানো, কিন্তু মই দেখাই যাম কি চালোঁ আমি। আৰু এতিয়া আমি প্ৰথমতে যাম স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানখনলৈ আৰু তাৰ গেটখন বৰ ধুনীয়াকৈ বনাইছে, খুব ভাল লাগিছে। এইখনেই উদ্যানখন আৰু এইপিনে আমি ভিতৰেদি সোমাই গৈ পেলাই পামগৈ ঘনশ্যাম ঘৰটো। আৰু ঘনশ্যাম ঘৰটো ৰাজেশ্বৰ সিংহৰ দিনতে বনোৱা হৈছিল। আৰু এইপিনেদি আমি সোমাই গৈ আছোঁ আৰু আমি গম পাইছোঁ যে এইটো ঘৰত সোমাব নোৱাৰি, তলা মাৰি থৈছে এতিয়া কিছুদিনৰ পৰা, এবছৰেই হ'ল চাগে বন্ধ কৰি তলা মাৰি থয়। তাত মানুহ সোমাব নিদিয়ে বুলি পেলাই গম পাইছোঁ। তথাপিও আমি বাহিৰৰ পৰা চাই আহোঁগৈ। আৰু এই ঘৰটো ঘনশ্যাম ঘৰটোক উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ টেৰাকোটা ঘৰ বুলি জনা যায় আৰু ৰাজেশ্বৰ সিংহৰ দিনতেই এই ঘৰটো বনাইছিল। আৰু এই ঘৰটো বনাবলৈ ৰাজেশ্বৰ সিংহই কোচবিহাৰৰ পৰা এজন খনিকৰ আনিছিল আৰু তেওঁৰ নামটো আছিলে ঘনশ্যাম উদ্দিন। আৰু তেওঁ এই ঘৰটো বনাইছিল আৰু পিছলৈ তেওঁক এটা উপাধি দিছিল ঘনশ্যাম খনিকৰ। আৰু তেওঁ এই ঘৰটো তৈয়াৰ কৰিছিল। বিশেষকৈ এই ঘৰটো চাবলৈ আছিলে দেৱালত খুব সুন্দৰ চিত্ৰ অঁকা আছে বুলি পেলাই আমি শুনিছোঁ, কিন্তু ভিতৰলৈ সোমাই যাব পৰা নাযায়, সম্পূৰ্ণ চাব নোৱাৰিলোঁ। বাহিৰৰ পৰাই চাইছোঁ, হয় খুব ধুনীয়া। মই এতিয়া হয়তো ভিডিঅ'ত দেখাব পৰা নাই, কিন্তু দেৱালত খুব ধুনীয়া চিত্ৰ অঁকা আছে। আমাৰ ল'ৰাই খুব ভাল পাইছে এইটো ঠাইত গৈ পেলাই, সি খুব ফূৰ্তি কৰিছে। আৰু জয়সাগৰ পুখুৰী পশ্চিম দিশতে আছে ঘৰটো আছিলে আৰু এয়া জয়সাগৰ পুখুৰী, আমি তাতে অকণমান ৰ'লোঁ। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃৰ জয়মতী সোঁৱৰণিত 1696 খ্ৰীষ্টাব্দত এই পুখুৰীটো খন্দাইছিল। আৰু এই পুখুৰীটো ভাৰতৰ ভিতৰতেই মানুহে খান্দি উলিওৱা আটাইতকৈ ডাঙৰ পুখুৰী বুলি জনা যায়। আৰু এই জয়সাগৰ পুখুৰীটো মুঠ 318 একৰ মাটি আগুৰি আছে চাৰিওটা দিশত, চাৰিওটা পাৰৰ সৈতে। আৰু ইয়াৰে 155 একৰ এলেকা পৰিষ্কাৰ পানীৰে ভৰি আছে। আৰু ইয়াতে এখন ভিতৰত ৰিজৰ্ট এখন খুলি দিছে, হেৰিটেজ। আৰু এইডোখৰৰ পৰা জয়সাগৰ পুখুৰীখন বৰ ধুনীয়াকৈ দেখা পায়। আৰু ইয়াত আমি অলপ সময় থাকিলোঁ আৰু এই বুটিঙো কৰে বুলি জানো, কিন্তু সেইদিনাখন বন্ধ আছিলে, সেইকাৰণে উঠিব নোৱাৰিলোঁ, নহ'লে ঘূৰিলোঁহেঁতেন অকণমান। আৰু তাত ৰৈ পেলাই ইমানেই ভাল লাগিছে। ইমান ডাঙৰ পুখুৰীটোত এজনী কণমানি ছোৱালী 7 বছৰ হৈছিলে মাত্ৰ, কাশ্মীৰী চৌধুৰীয়ে এই ইণ্ডিয়ান বুক অফ ৰেকৰ্ড কৰিছিলে সাঁতুৰি পেলাই। তাই 7 ঘণ্টা 59 মিনিট সাঁতুৰিছিলে। পুৱা 6:45-তে তাই ষ্টাৰ্ট কৰিছিলে আৰু 2:43-ত সাঁতুৰি শেষ কৰিছিলে। আৰু ইমানেই ডাঙৰ পুখুৰীটো দেখিয়ে আমাৰ ভয় লাগিছে, ছোৱালীজনীয়ে কেনেকৈ সাঁতুৰিছে তাকে ভাবি আছোঁ। যিখিনি তথ্য জানো সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ আৰু ভুল হ'লে ক্ষমা কৰিব। আৰু এতিয়া আমি গৈছোঁ তলাতল ঘৰলৈ আৰু এতিয়া সোমাই যাম। টিকেট ল'ব লাগে, সেইকাৰণে তাত ৰ'ব লগা হ'ল অলপ সময়। আমাৰ ল'ৰা বৰটোপৰ ওচৰত ৰৈ আছে আৰু সি চাই পেলাই খুব ভাল পাইছে। আৰু আমি উঠি গৈ আছোঁ এতিয়া, মমায়েকৰ কোচত উঠি লৈ পেলাই গৈ আছে এতিয়া। তলাতল ঘৰটো আহোম স্বৰ্গদেউসকলৰ দ্বাৰাই নিৰ্মিত এটা 7-মহলীয়া ৰাজমহল। আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনতে বনাইছিলে আৰু এইটো বনোৱা ষ্টাৰ্ট কৰিছিলে 1751 চনৰ আৰু সেই সম্পূৰ্ণ হৈছিলে 1769 চনত। আৰু যেতিয়া ঘনশ্যাম ঘৰটো বনাইছিলে তেতিয়াই এই তলাতল ঘৰটো যিজন খনিকৰে ঘনশ্যাম ঘৰটো বনাইছিলে সেই খনিকৰজনেই বনাইছিলে এই মহলটো।
তলাতল ঘৰটো 7 মহলীয়া আছিল শুনামতে আৰু 3টা মহল আপোনাৰ মাটিৰ তলত আছিলে আৰু 4টা মহল মাটিৰ ওপৰত আছিলে। জনামতে তলাতল ঘৰত 2টা গোপন সুৰংগ আছিল আৰু তলাতল ঘৰৰ পৰা দিখৌ নৈৰ লগত সংযোগ কৰা আছিল বুলি কয়। সুৰংগৰ দৈৰ্ঘ্য আছিল 3 কিলোমিটাৰ আৰু তলাতল ঘৰৰ পৰা গড়গাঁও কাৰেংঘৰলৈ লগত সংযোগ কৰা সুৰংগটোৰ দৈৰ্ঘ্য আছিল 15 কিলোমিটাৰ শুনামতেহে। আৰু আমি এইটো ৰাস্তা এই দুৱাৰ দি পেলাই গৈ আছোঁ, যিফালেদি গৈ আছোঁ সেইপিনেদি সুৰংগ পাই চাগে। আমি যোনডোখৰ জেগাত গৈছিলোঁ সেইটো সেইপিনেদিয়ে যায় বুলি পেলাই অনুমান কৰিছোঁ। খুব আন্ধাৰ হৈ থাকে, তাত পোহৰ নাই। এনেই এনেকুৱা সোমালে পোহৰটো পৰে, কিন্তু সেইডোখৰ জেগাত খুব আন্ধাৰ হৈ আছিলে আৰু এইডোখৰ জেগাকণ সোমাই আৰু তাৰে এইটো ফুটাটো দেখা গৈছে, তাৰ ইটো দিয়ে সোমাই চাগে আমি ধৰিছোঁ। ইমান আন্ধাৰ হৈ আছিলে, মোৰ ভয়ে লাগিছিলে তাত। এইটো মোৰ মানুহজনে এইটো টৰ্চ লাইট দি পেলাই চাইছে। সব ভিডিও কৰিছে বৰটা কেলে কান্দিব এইবিলাক ঘৰ আছে এটা ভিতৰত ৰুমত। আমাৰ ল'ৰাই খুব চিঞৰি আছে, কিয়নো চাউণ্ডটো ইক' হৈ আহি আছে যে সি ভাবিছে কি হৈছে। মোবাইকৰ লগত খুব খেলিছে, কোচত উঠি লৈছে, বাপেকৰ লগত পূৰা খেলি আছে। এইডোখৰ জেগা বহুত খালী জেগা, এইখন খুব ভাল পাইছে। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই পেলাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰো কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথম চাইছে বা মোৰ ভিডিঅ'বোৰ প্ৰথম চাইছে এইবাৰ, প্লিজ তেওঁলোকক অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি ইয়াৰ পিছত গ'লোঁ যাদুঘৰলৈ। যাদুঘৰটো এইটোহে দেখাব পাৰিম, আগডোখৰ। আৰু অকণমান ভিডিঅ' বনালোঁ বাৰু মই। আচলতে মই ন'টিচখন চোৱা নাছিলোঁ। তাত মোবাইল ইউজ কৰিবলৈ নিদিয়ে, ফটো মাৰিব নিদিয়ে আৰু ভিডিঅ' কৰিবলৈও নিদিয়ে। আৰু এতিয়া আমি মিউজিয়ামলৈ সোমাই গৈছোঁ আৰু ইয়াত বহুত পুৰণি বস্তু কিছুমান আছে, সেইখিনি চালোঁ, খুব ভাল লাগিলে। যিহে ঠাণ্ডা, অ' মা। এইটো মাদুলি বুলি কয় যে, এইটোৱে বস্তু। এইটো কি কৰে মানে? মোৰ নাজানো। এয়া চোৱা কি নাম আছে। যাদুঘৰৰ পৰা পাছত আমি গ'লোঁ ৰংঘৰ চাবলৈ। আৰু এয়া ল'ৰা সোমাই লৈ পেলাই জুলনাত ঝুলিব লাগে তাক। ঝুলি আছা? তুমি যোৱা। ৰংঘৰটো স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্ব কালতে নিৰ্মাণ কৰিছিলে 1786 চনত। আৰু ৰংঘৰ হৈছে এটা ঐতিহাসিক দুমহলীয়া পকী গৃহ, য'ত আহোম ৰজাৰ শাসনকালত পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। আৰু
বিশেষকৈ তেওঁলোকে ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হৈছিল তাত ম'হ যুঁজ, শেন যুঁজ এইবোৰ তেওঁলোকে সেই ওপৰৰ ঘৰটোত বহি লৈ পেলাই আমি শুনিছোঁ এই ঘৰটোত বহি লৈ পেলাই তেওঁলোকে চাইছিলে আৰু হয়ো হয় বহুত ধুনীয়াকৈ ইয়াৰ পৰা দেখি পোৱা যায় ওপৰৰ পৰা তললৈ খুব ধুনীয়াকৈ দেখি পোৱা যায় আৰু ইয়াৰ ইটাবোৰ পোৰা ইটাৰে নিৰ্মাণ কৰা এইটো ৰংঘৰ আৰু তাত কোনো ধাতু ব্যৱহাৰ কৰা নাছিল আৰু ইটা যোৰা লগাবলৈ তেওঁলোকে মাটিমাহ, হাঁহৰ কণী, বৰা চাউল আদি সামগ্ৰীয়ে তৈয়াৰ কৰি পেলাই বোলে ইটাবোৰ লগাইছিল। শিৱসাগৰ পুখুৰীৰ পাৰত অকণমান ৰ'লোঁ। তাৰপিছতে ইয়াৰ কথাখিনি মই পিছত এদিন এটা ভিডিঅ' বনাই পেলাই দিম। তাৰপিছত শিৱদৌললৈ গ'লোঁ আৰু তাতো অকণমান সময় ৰ'লোঁ। তাৰপিছত আমি ঘৰমুৱা হ'লোঁ আৰু কেইটামান বস্তু থাকি গ'ল, চাবলৈ নোৱাৰিলোঁ। মৈদাম গৈছিলোঁ কিন্তু তাত 4 বজাৰ আগতে বন্ধ কৰি দিয়াৰ কাৰণে আমি দেখা নাপালোঁ আৰু অহাবাৰলৈ যেতিয়া যাম তেতিয়া আকৌ ধুনীয়াকৈ ভিডিঅ' বনাই আনি আপলোড কৰিম বুলি ভাবি ৰাখিছোঁ।